হেল্ল' বন্ধুসকল, মই আহিছোঁ আজি মাজুলীৰ সত্ৰ চাবলৈ। গতিকে প্ৰথমে আমি আহিছোঁ গড়মূৰ সত্ৰ চাবলৈ। গতিকে গড়মূৰ সত্ৰৰ এইটো মেইন গেট। গতিকে আৰু অলপ গ'লে আৰু এখন গেট পোৱা যায়। গতিকে আমি গৈ আছোঁ। কি লাগে তাত? চাওঁ কি দেখা পাওঁ, কি দেখুৱাব পাৰোঁ, সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আমি এনেকৈ গৈ আছোঁ আৰু সকলোৱে ভিডিঅ' বনোৱাত ব্যস্ত, ফটো তোলাত ব্যস্ত। মই কেইখনমান ফটো তুলিলোঁ। আৰু এইটো মেইন গেট, আৰু মেইন গেটৰ ভিতৰত আমি সোমাইছোঁ। আৰু ইয়াতে এটা বস্তু দেখিছোঁ, ইয়াতে বহুত ডাঙৰ ডাঙৰ গছ আছে। আৰু এই গছবোৰ সাধাৰণতে আপুনি বেলেগত দেখা নাপাব। আৰু এয়া চাওক আকাশ বন্তি। আৰু এই আকাশ বন্তি কেনেকৈ জ্বলায় সেইটোহে মই গম নাপালোঁ। আৰু এইফালে আছে নামঘৰ। আৰু আপোনালোকক গছ কেইজোপামান মই দেখাই দিওঁ। চাওক এইডাল এডাল গছ, এইডাল কি গছ? ইয়াতে লিখা আছে সোণাৰু গছ। সোণাৰু গছ আৰু আছে ইয়াতে, বেলেগ বেলেগ গছো আছে। আৰু এইডাল দেখিছে, এইডাল ইমান ডাঙৰ গছ। আৰু এই গছজোপা বকুল গছ। আৰু সকলো গছত মানে এনেকৈ একোখন মানে মাৰি থৈ দিছে, নামটো লিখি থৈ দিছে গছজোপাৰ। এয়া দেখিছে বকুল গছ। মই ইমান ডাঙৰ বকুল গছ কিন্তু দেখা নাই। দেখিছোঁ অলপ ডাঙৰ দেখিছোঁ, কিন্তু ইমান ডাঙৰ বকুল গছ মই দেখা নাই। আৰু এইডাল কি গছ? এইডালো এডাল ডাঙৰ গছ। চাওঁ এইডালৰ কি লিখা আছে। গতিকে এনেকুৱা বহুত কেইজোপামান গছ আছে। আৰু মোৰ সম্ভৱ এইডালো বকুল গছ। এই চাওক লিখা আছে বকুল গছ বুলি, বকুল বৃক্ষ। আৰু এয়া মেইন নামঘৰ। গতিকে নামঘৰৰ ভিতৰত একবাৰ সোমাই যাওঁ। এয়া মেইন নামঘৰ। আৰু নামঘৰটো অলপ ডাঙৰ আছে। মই চাৰিওপিনে দেখাই দিছোঁ এবাৰ, চাওক। আৰু এইফালে আছে মেইন থাপনা। আৰু ভকতসকলে নাম কীৰ্তন কৰি আছে। আৰু এতিয়া আমি নামঘৰৰ বাহিৰ ওলালোঁ। আৰু বাহিৰত এটা মিউজিয়াম আছে। গতিকে আমি মিউজিয়ামটো দেখুৱাবলৈ চেষ্টা কৰিম, যদি দেখুৱাব দিয়ে বাৰু। এয়া দেখিছে, ইয়াতে কিছুমান পুৰণা বস্তু ৰখাই আছে ৰজাদিনীয়া। গতিকে চাওঁচোন। গড়মূৰ সত্ৰত এই আমাৰ পিছপিনে মিউজিয়াম আছে। গতিকে মিউজিয়াম চাওঁ আহক। মিউজিয়ামৰ ভিতৰত কি কি আছে চাই লওঁ। কুঁহিয়াৰ পেৰা খাওঁ, দেখাতো নাছিলোঁ আগতে। কুঁহিয়াৰ পেৰা খাওঁ। এই চুৰি ফেলে ঘূৰি থাকে। টিকট 10 টকা ন? মানে ভিতৰত মানে মিউজিয়ামখিনি উঠাব নিদিয়ে। মিউজিয়ামখিনি দেখাব নোৱাৰিম। মিউজিয়াম দেখাব নোৱাৰিলোঁ, সেইটো মানা আছে ভিডিঅ' কৰাৰ। গতিকে এতিয়া আমি গড়মূৰ সত্ৰৰ পৰা ওলাইছোঁ, গৈ আছোঁ। এইবাৰ কমলাবাৰী সত্ৰ যাম চাগে। বলক চাই লওঁ। আমি কমলাবাৰীৰ গেট পালোঁ। গতিকে আমি এইফালেদি যাব লাগিব, ভিতৰেদি। আৰু এনেকৈ ৰাস্তাত হাল্লা কৰি কৰি বাছত আহি আছোঁ। আৰু মস্তি লাগিছে আহি, কাৰণ বহুখিনি মানুহ আহিছে একেলগে। গতিকে গোটেইকেইজনে মস্তি কৰি কৰি বাটি বাটি হাল্লা কৰি কৰি আহি আছোঁ। এতিয়া পালোঁ কমলাবাৰী সত্ৰ। আৰু এইখন নাও ৰাখি থৈ দিছে। গতিকে যাওঁ ভিতৰলৈ। আৰু এইখন মেইন গেট দেখিছে আপোনালোকে।
দেচোন এইবিলাকত কি মানে কি হয় স্কুল ঘৰ নে কিবা এনেকুৱা যেন লাগিছে হা এইবিলাক তোমাৰ যিবিলাক বিয়া চিয়া নাপাতে নাপাতি যে তোমাৰ হেৰি কৰি ৰাখে সত্ৰাধিকাৰ নহয় এইবিলাক চব বিয়া নাপাতে কেৱলীয়া ভকত বুলি কয় কেৱলীয়া ভকত বিয়া বাৰু নপতা আহিবানে এইফালে মই আহিছোঁ এইফালে ভাল লাগে আহা এইটোৱে মেইন নামঘৰ চাগে আহিছোঁ মই গোটেই গাড়ী টেঙা চোৱা দুটামান লৈ যায় নেকি কৈ ওপৰত ওপৰত দেখাই পাবৰ নোহোৱা হৈছে আজিকালি ৰবাব টেঙা লৈ যাওঁ নেকি দুটামান ৰবাব টেঙা আৰু এইটো মেইন নামঘৰ নামঘৰৰ এইখন মেইন গেট আৰু গেটত দেখিছে আপোনালোকে কিমান ধুনীয়া ধুনীয়া ড্ৰয়িং আছে আৰ্টিষ্টে আৰ্ট কৰিছে গতিকে বহুত ভাল লাগিছে দেখি চাফ চিকুণতা সকলোখিনি বহুত ভাল লাগিছে skip করা তো এইবিলাক পেইণ্টিং কৰা আছে ধুনীয়া ধুনীয়া চাইপিনি পেইণ্টিং এখন মেইন থাপনা হয় তুলসীৰ খুঁটা তুলসীৰ গছটো দেখিছোঁ কিন্তু ইমান ডাঙৰ তুলসীৰ খুঁটা মই দেখাও নাছিলোঁ আজিলৈ তুলসীৰ গছডাল কিমান ডাঙৰ হ'ব এইটো এটা খুঁটা আছে আৰু এইফালে এটা খুঁটা আছে তুলসী গছৰ খুঁটা তুলসী গছটো দেখিছোঁ কিন্তু ইমান ডাঙৰ তুলসীৰ মানে গছ দেখা নাছিলোঁ গতিকে এইটো তুলসী খুঁটা চাওক এনেকুৱা এটা আৰু সেইফালে এটা আছে দুটা এই দুটা তুলসী খুঁটা তুলসী গছৰ এটা চাই বহুত ভাল পৰিৱেশ ঠাইবোৰ বহুত আহল বহল আৰু বহুত ডিচিপ্লিন আছে চাওক এইবিলাক সকলো মানে আমাৰ লগতে আহিছে সকলোৱে চাই আছে ফটো উঠাইছে জেগাৰ নাম কি আছিল মাজুলীত পাতিছে 18 বছৰ ছমাহ আছিলে মাজুলী বিভিন্ন গু যেতিয়া হাতী ধৰা কৰি পেলাই হৈ যোৱাই মাজুলীৰ জোৱাইক কাটিছিলে আৰু বগাই উঠি অলপ তেতিয়াই বগাই উঠি অলপ গতিকে সি তেতিয়াৰ পৰা মানে দুজনা গৈ পালনাম আৰতি গৈছিলে পালনামো তেতিয়াৰ পৰা আৰম্ভ হৈছিলে তেতিয়া ইমান ৰজা বনৰ যোনটো বনলৈ যা মনুষ্য ধৰি গতিকে এনেকুৱা অত্যাচাৰী ৰজাৰ দেশত থাকিবলৈ আমাৰ জীৱনত ইয়াৰ পৰা গৈ পেলাই এই চৰকাৰ মাজুলীৰ পৰা এইফালে নগ'ল আৰু মাজুলীৰ পৰা সিফালেহে গ'ল তেতিয়া যাওঁতে তিনিটা বাটত কাহিনী হৈ গৈছে ভাই পালে যে ক'ত কি সন্যাসী ঘূৰি ফুৰে তেওঁ সুধিলে যে কোনখন ৰাজ্য কেনেকুৱা কওকচোন তেতিয়া তেখেতে ক'লে বোলে আমুকত আমুক যুগত আমুকত আমুক কাহিনী আৰু এনেকৈ আমি কমলাবাৰী সত্ৰৰ পৰা বিদায় লৈ এতিয়া গৈ আছোঁ আউনীআটী সত্ৰলৈ গতিকে আহক যাওঁ আৰু চাওঁ আউনীআটী সত্ৰ আউনীআটী সত্ৰ অলপ যাব লাগে বোলে চাই লওঁ কি কি চাওঁ সকলোখিনি দেখাব চেষ্টা কৰিম বাৰু আৰু এই দোকানবিলাকত বাঁহ বেতৰ বস্তু পায় কিতাপ চিতাপ পায় গতিকে ল'লে ল'ব পাৰিব আৰু এই আউনীআটী সত্ৰৰ মেইন গেট গতিকে ইয়াতে আমি চেণ্ডেল জোতাবোৰ ইয়াতে থৈ যাওঁ আৰু গৈ আছোঁ এইটো মাছ চোৱা
চোৱা কি লিখা আছে চোৱা এয়া চাওক আকাশবন্তি আমি গড়মূৰ সত্ৰতো এনেকুৱা আকাশবন্তি দেখিছিলোঁ কিন্তু তাতে অলপ কম আছিলে কিন্তু ইয়াতে বহুখিনি আছে আকাশবন্তি জ্বলোৱা চাব পাৰিলে ভাল আছিল কিন্তু কেতিয়া জ্বলাই এইটোৱে গম পোৱা নহ'ল আৰু আমি অলৰেডি দেৰিকৈ আহিছোঁ বহুখিনি আৰু ইয়াতো এটা মিউজিয়াম আছে যিটো দেখাব পৰা নহ'ল কাৰণ ইয়াতে কেমেৰা এলাও নাই গতিকে দেখাব নোৱাৰিলোঁ এইটো মেইন নামঘৰ না আউনীআটী সত্ৰৰ মেইন নামঘৰ এইটো এটা চাকি এইবাৰ তুলসী গছ চাব আহাচোন তুলসী গছ কলা সেইটো মন্দিৰত দুডাল তুলসী খুঁটা দেখিছিলোঁ আৰু সেই দুটাতকৈ এইডাল বহুত ডাঙৰ তুলসী গছ হয় এনেকুৱা তুলসী গছ চাগে নাই আউনীআটী সত্ৰৰ এইডাল তুলসী গছ